এফচি আমাৰ সেক্ৰেটাৰী আহি আছে আৰু এফচি সেক্ৰেটাৰী আমাৰ কিবা ভাষণ এটা দিব আৰু তেওঁক আদৰিবলৈ আমাৰ গাঁও সহ উপাধ্যায় শ্ৰীযুত শিৱ কুমাৰ দেৱক গামোচা দিবলৈ অনুষ্ঠিত হ'ল। গামোচা নহয় যোৱা সময় বক্তব্য দিব দিয়ে আকৌ বিহু এতিয়া না কাটিব আহিলে না কাটিব আহিল কিন্তু এগাড়ী দুগাড়ী হয় নহয় এডৰ কন্দে হৈ আছে দুগাড়ী যদি হয় মই 500 টকা দিম চিধা কথা 500 টকা লৈ আহি গ'ল মানি বেগ আছে চাপৰি এটা দিয়ে বগা 500 টকা আহি গ'ল বোলো তাৰ খং উঠি আছে তাকো দুআষাৰ কবা দিয়ক এফালে চাওক তোমালোকে না কাটা নাই আৰু এইবিলাক মানে হেৰি ভেকু ভাওনা কৰি থাকা ভালকে কওক কথা ভালকে ক'ব লাগে দুআষাৰ কওক কিমান বিলাক ল'ৰা আহিছে কি ভাল কোনবিলাক কৈ দিব ইমান বিলাক বুলি কৈছে এইবিলাক একদম একদম কথা অলপ কৈ দে না কিবা অলপ বহুত ভাল লাগিছে ইমান ধুনীয়া লাগিছে গোটেই খেলৰ মানুহ আমাৰ ল'ৰাখিনি আহিছে আমাৰ খেলৰ মেধি আহিছে আমাৰ ইয়াৰ খিচিৰি বনাই আছে আমাৰ প্ৰাক্তন সভাপতি আহিছে আমাৰ ৰূপজ্যোতি সংঘৰ মাননীয় শ্ৰী যতীন মাধদেৱ তেওঁ এতিয়া বৰ্তমান খিচিৰি কামত লাগি আছে মোৰটো বেয়া কৰি দিছে প্ৰাক্তন সভাপতি আহিছে আৰু প্ৰাক্তন সভাপতি আমাৰ খিচিৰি বনোৱাত সহায় কৰি আছে আৰু এই উদীয়মান যুৱক আমি অনুৰোধ জনাইছো অতি সোনকালে দুখপলা না হ'ব লাগিব তেতিয়াহে আমাৰ তিনিটা ভেলাঘৰ হ'ব আৰু তোমালোকে ভিডিঅ' কৰি থাকিলে নহ'ব ধন্যবাদ থাকিল ইয়াৰ নাকত থিয় ওলাই আছে খবি এফালে চা এফালে খবি আমিতো না কাটিছো নাটো কাটিবই লাগিব ন উলিয়াই দিব লাগিব ভালকে কিয় লগাইছ না কপা কিয় লগাইছ কি কৰে তাই এইটো গাখীৰ চাহ বনাব ভাল হ'ব দিগেন্দা আজি মানে আমি মাঘৰ বিহুৰ কাৰণে এতিয়া বঢ়িয়াকৈ না কাটিবৰ কাৰণে আহিলোঁ আপোনাক এতিয়া দুআষাৰ মানে মন্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ এতিয়া কৈ দিয়ক কি ক'ব বিচাৰে আপুনি আজিৰ দিনটোৰ বিষয়ে অতীজৰ পৰা এনেকৈ এইটো পৰ্ব চলি আছে ভৱিষ্যতে চলি থাকিব সকলোৱে কষ্ট কৰি আমাৰ যি ভোগালী বিহু বাপৰে এইটো কম চাগে কেমেৰামেন হয় এইফালে হা এইফালে আৰু লগতে সকলোলৈকে নৱবৰ্ষ আৰু ভোগালী বিহু ওলগ জনাইছোঁ ভৱিষ্যতেও যাতে এনেদৰে এইটো পৰিৱেশতে এনেকৈ কাম চলি থাকে আৰু ইমানে ঠিক আছে হ'ব ঠিক আছে অ'কে মজা কি কৈছিলে আকৌ এতিয়া নহ'ব ইমান লাইভ থাকিব নাপায় নহয় হে এই ইমান সৰু সৰু পোৱালীবিলাকে না কাটি আছে তোমালোকে দেখা নাই দেখে মই দেখা নাই তেনেকুৱা কোনে দেখিব ল'বা আহিছিবে মহেন্দ্ৰয়ে কাটি থা দাদা চিলেকৰ লগত কাজিয়া লাগি আছ ন মই চিলেক্ট কৰি লৈছোঁ সুন্দৰ 10 দিনত 15 দিনতে ভেলাঘৰ কোনো যে নাভাগে আৰু কোনো যে লৈ নাযায় আৰু ভেলাঘৰটো যে 1 মাহ 15 থাকিবই লাগিব ৰাইজৰ বিপুল দাবী ৰাইজনে আপোনাৰ দাবী না মোৰ দাবীটো বাদে ৰাইজৰ বিপুল দাবী হয়